নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। মই আজি ভিডিঅ'ত আপোনালোকক দেখুৱাম যে মই কি সাৰ ব্যৱহাৰ কৰোঁ তামোল পুলিসমূহ ৰোপণ কৰোঁতে। গতিকে বলক আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধু বান্ধৱীসকল, মই মোৰ আগৰ তামোল পুলিবোৰ ৰোপণ কৰোঁতে ইয়াতেই গোবৰ সাৰ প্ৰস্তুত কৰিছিলোঁ আৰু এইবাৰ তামোল পুলি ৰুওঁতে গোটেই গোবৰ সাৰসমূহ ব্যৱহাৰ কৰি দিলোঁ। চাওক এইসমূহ তামোল কি ধুনীয়া সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ইয়াক ৰোপণ কৰা হৈছে। ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, চাব পাৰে। কাৰণ এই তামোলসমূহ কেৱল 1-2 বছৰ যে নহয় আপুনি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব, ইয়াক সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগিব। কাৰণ এজোপা তামোল আপোনাৰ 20ৰ পৰা 25-30 বছৰ ওপৰত আয়ুস থাকে। চাওক মই ইয়াত সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰ কৰিছোঁ। বন্ধুসকল চাওক, মোৰ এইটো 2.5 বছৰীয়া পুলি তামোল পুলি, তলত পাণো লগোৱা হৈছে। চাওক কি ধুনীয়াকৈ ঠন ধৰি উঠিছে। এনে কিছুমান ইউটিউবাৰে কৈ দিয়ে যে 4 বছৰত ফল ধৰি যায়, কিন্তু সেইটো মিছা কথা। এনে ভিডিঅ' চলিবৰ কাৰণে তেনেদৰে কৈ দিয়ে আৰু ইয়াত সম্পূৰ্ণ জৈৱিক সাৰ গোবৰ সাৰ দিয়ে এইসমূহ লগোৱা হৈছে তামোল। আৰু বন্ধু বান্ধৱীসকল এটা কথা, তামোল পুলি বা গছসমূহ লগালেই নহ'ব, ইয়াত সময়ত পানী সাৰসমূহ ভালদৰে যোগান ধৰিব লাগিব। কাৰণ আপুনি সাৰ পানীয়ে মেইন গছৰ কাৰণে, যেনেকৈ মানুহৰ বাবে খাদ্য, ঠিক তেনেদৰে গছৰ বাবে সাৰ পানী। মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত দেখুৱাইছোঁ যে মই অহা বছৰৰ কাৰণে ৰোপণ কৰিবৰ কাৰণে প্ৰায় 1000-1200মান তামোল প্ৰস্তুত কৰি ৰাখিছোঁ। আৰু সেইসমূহ তামোল পুলি মই কেনেকৈ ৰোপণ কৰিম আৰু তাৰ বাবে কি সাৰ ব্যৱহাৰ কৰিম আজি আপোনালোকক দেখুৱাব গৈ আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক। বন্ধু বান্ধৱীসকল চাওক, এইয়া পুখুৰী পাৰত এটা ঘৰ দেখিছেনে? তাতেই মই কেঁচু সাৰ প্ৰস্তুত কৰি ৰাখিছোঁ অহা বছৰ তামোল পুলিসমূহ ৰোপণ কৰিবলৈ। বলক আপোনালোকক কেনেকৈ কেঁচু সাৰবোৰ মই প্ৰস্তুত কৰিছোঁ আপোনালোকক দেখুৱাম। বলক। চাওক ইয়াতে কেঁচু সাৰসমূহ প্ৰস্তুত কৰা হৈছে এনেদৰে। চাওক বৰ্তমান 2 মাহ হৈছে এইবোৰ প্ৰস্তুত কৰা। বন্ধু বান্ধৱীসকল, এই সাৰসমূহ গোবৰৰ পৰা ধৰি আপোনাৰ পেলনীয়া জাবৰ জোঁথৰ আদি দিয়ে প্ৰস্তুত কৰা হৈছে। সম্পূৰ্ণ জৈৱিক সাৰ। চাই লওক কেঁচু সাৰ প্ৰায় আৰু 2-3 মাহৰ ভিতৰত সাৰসমূহ পূৰা খেতিত লগাব পৰা হৈ যাব। আৰু বন্ধু বান্ধৱীসকল আপোনালোকক দেখুৱাম যেতিয়া মই মোৰ তামোল পুলিসমূহ ৰোপণ কৰিম তেতিয়া কেনেদৰে ৰোপণ কৰোঁ আৰু কেনেদৰে এই সাৰসমূহ কিমান পৰিমাণে কিমান ব্যৱহাৰ কৰোঁ। গতিকে আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।